হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। জনপ্ৰিয় ধাৰাবাহিক সুৰুযমুখী পৰিচৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী বিবাহপাশত আবদ্ধ হ'ল। হয় বন্ধু বান্ধৱীসকল, প্ৰথমতে তেখেতৰ যুগ্ম জীৱনৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। পিছে শ্ৰেষ্ঠা চৌধুৰীৰ দৰা কোন? শ্ৰেষ্ঠা চৌধুৰীৰ দৰাজনৰ নাম হ'ল সুখবীৰ সিং। তেখেত এজন পাঞ্জাবী যুৱক হয় আৰু বিবাহৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কইনা সাজত পৰীক অৰ্থাৎ শ্ৰেষ্ঠা চৌধুৰীক খুবেই মৰম লাগিছে আৰু দুয়োজনকে সঁচাকৈ খুবেই ধুনীয়া লাগিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক, সুখ সমৃদ্ধিৰে ভৰি পৰক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু বিবাহৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ চেনেলৰ তৰফৰ পৰা দুয়োজনলৈ যুগ্ম জীৱনৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।